নমস্কাৰ আপোনালোকক এছামিজ পাকঘৰলৈ পুনৰবাৰ স্বাগতম। মই এটি নতুন ৰেচিপি লৈ আহিছোঁ পানীলাওৰ সৈতে ৰন্ধা মাছৰ আঞ্জা। আপোনালোকে যদি এনেকৈ বনাই খাই পোৱা নাই তেনেহ'লে বনাই চাব, নিশ্চয় বহুত ভাল পাব। বেছি দেৰি নকৰি আহকচোন মই কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাই আছোঁ। পানীলাওৰ আঞ্জা বনাবলৈ নহৰু, আদা, আলু এইখিনিৰ বাকলি এৰাই ল'ম। এতিয়া আলু দুটা মই ভালদৰে কাটি পানীত অলপ সময়ৰ কাৰণে তিয়াই থ'ম। এতিয়া পানীলাও এটা লৈছোঁ, এইটো ভালদৰে বাকলি এৰাই লোৱাৰ পিছত ভালকৈ ধুই লৈ কাটি ল'ব লাগিব। পানীলাওটো মোক ভালদৰে মায়ে বাকলি চেলাই ভালদৰে কাটি দিছে। এইখিনি এতিয়া ভালদৰে কাটি ল'ম। পানীলাওখিনি কাটি লোৱাৰ পিছত তিয়াই থোৱা আলুখিনি ভালদৰে ধুই পানীলাওৰ লগতে একেলগে দি দিছোঁ। তাৰপিছত নহৰু, আদা, জলকীয়া, জিৰা এইখিনি মিক্সিত ভালদৰে পিচি ল'ম। কিন্তু মিক্সিত পিচিবলৈ যাওঁতে লাইনটো গুচি গ'ল, সেইবাবে মই পাট বটাতে ভালদৰে পিচি লৈছোঁ এইখিনি। এতিয়া কেৰাহীটো বহাই তেল অলপ দি এইখিনিত নিমখ, হালধি দি ল'ম। ইয়াতে এটা কেঁচা জলকীয়া দি দিব, তেতিয়া মাছখিনি ভাজিলে তেলটো ছিটিকি নাহে। মাছখিনি ভাজি লোৱা হৈ গ'ল, বেছি কাঢ়াকৈ নাভাজিব। এতিয়া সেইখিনি তেলতে মই শুকান জলকীয়া দুটা, পাঁচফোৰণ অলপ এইখিনি অলপ লৰাই দিম। এইখিনি অলপ লৰাই দিয়াৰ পিছতে পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি ভালকৈ ভজাৰ পিছত পানীলাওখিনি দি দিব। ইয়াত মই পানীলাওখিনি দি দিম। পানীলাও খিনি ভালদৰে লৰাই ইয়াতে নিমখখিনি দি দিম। আপোনালোকে নিমখখিনি সোৱাদ অনুসৰি দি দিব। নিমখ দিয়াৰ পিছত ভাজি লৈ
ইয়াতে ঢাকনিখন লগাই দিম। এইখিনি ভালকৈ ভাজি থাকিব। ইয়াতে ঢাকনিখন লগাই দিম। অলপ সময়ৰ পিছত ঢাকনিখন গুচাই লৈ এইখিনি ভালদৰে লৰাই দিব। ইয়াতে মই এতিয়া পিচি লোৱা নহৰু, জলকীয়া, আদাখিনি দি হালধি অলপ দি দিম। এইখিনি এতিয়া ভালদৰে ভাজি ল'ম। আলু আৰু পানীলাওখিনি সিজি যোৱাৰ পিছত এইখিনি ভালদৰে ভাঙি দিব। এতিয়া মই ইয়াতে পানী দি দিম। আঞ্জাখিনি ভালকৈ উতলাৰ পিছত মই এতিয়া ইয়াতে মাছখিনি দি দিম। আঞ্জাখিনি উতলাৰ পিছত ইয়াতে ফিছ কাৰী মছলা অলপ দি দিম। এতিয়া আমাৰ আঞ্জাখন হৈ গ'ল, পানীলাওৰ সৈতে ৰন্ধা মাছৰ আঞ্জা।